আকাশখন দেখিছেনে ইমান ধুনীয়া লাগিছে নহয়নে আপোনালোকে বাৰু এটা কথা কওকচোন মই বেছি ধুনীয়া নে আকাশখন বেছি ধুনীয়া বাৰু ময়ে চাগে বেছি ধুনীয়া হ'ম নে কি কয় ধেমালি কৰিছোঁ অলপ তেন্তে মোৰ বেলেগ এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ এয়া আজি কলেজলৈ যাওঁতে মই টিফিন লৈ গৈছোঁ মানে কি হৈছে আজি মোৰ দুইবেলা পৰীক্ষা ডিউটি আছে সেইকাৰণে কেক অকণ বিস্কুট আৰু এনেকৈ কাজু খিচমিচো বেলেগ এটা টিফিনত লৈ আৰু এটা চকলেট আছিল চকলেটটো ল'লোঁ লগতে পানী এনেকৈ লৈ গৈছোঁ এয়া দুপৰীয়া অকণমান খাই ল'লোঁ আৰু আজি দেখিছে মোৰ ভাগ্যই ভাল মই একেবাৰে 3খন পাণ পালোঁ আজি তাতে এখন ভৰাই ল'লোঁ মুখত পিছে মুখত ভৰাই লৈ মোৰ অৱস্থাটো চাওকচোন মই মুখেই মেলিব পৰা নাইকিয়া তাৰপিছত ঘৰলৈ আহি পাওঁতেতো দেৰিয়ে হ'ল দৌৰাদৌৰিকৈ সেইকাৰণে এনেকৈ খিচিৰি অকণমান বনাই ল'লোঁ লগত ওপৰৰ পৰা পিঁয়াজ দি দিছোঁ আৰু লৈছোঁ আমৰ আচাৰ আৰু এইটো কি গম পাইছেনে এইটো হৈছে বাঁহৰ গাজ তাৰপিছত চাহ লাভাৰ যিহেতু চাহটো লাগিবই সেয়া সন্ধিয়া একাপ চাহ পেটিছ কেক এনেকৈ খাবলৈ ল'লোঁ পিছে মোৰ যে মুখত কিবা এটা হৈছে জানানে মই গৰম খাব নোৱাৰোঁ কিন্তু তথাপিও মই চামুচ দি হ'লেও চাহ খাইছোঁ